তো গুড মর্নিং গাইছ উঠিকেনে মই প্ৰায় হাতত লৈ গ'লো এতিয়া আমি দুই যাই চাকৰ আছে এতিয়া আমি দুই যাই চকত দেখি দেন মানে চকত যাম আৰু বোলে কিবা খাবা যায় তো মই লৈ এনে যাম আৰু তো এই চকত দি গৈছিলোঁ চকৰ পৰা মানে এতিয়া ঘৰত যাই আছোঁ আৰু চকত যোৱাৰ কাৰণটো হ'ল কি মানে চাহ খাবা বিস্কুট নাই তো বিস্কুট এক প্লেট ল'লোঁ লৈ কিনে এতিয়া ঘৰত যাই আছোঁ বঢ়িয়াকৈ তো ঘৰত যাই কিনে ভাবিম আৰু ক'ত যাম এইবাৰ তো চাই থাক গাইছ তো গাইছ এতিয়া ওলাই গ'লোঁ ডাইৰেক্ট এইবাৰ যাই আছোঁ মই ঢুকিছি এইফালে সীমান্ত আহি গৈছি সীমান্ত কি কবি মাছ দিবলৈ গাইছি এতিয়া গাড়ী চলাই আছে এফালে সাগৰ আছে এতিয়া গাইছ মই ডিউটিত যাম কিয় যাম পুৰা আগত দেখাই আছোঁ চাই থাক গাইছ তো দলং পালোঁ গাইছ আৰু এইটো হৈছে আমাৰ পুঠিমাৰী নদী নদী আৰু গাইছ কাষতে নদী আমাৰ এইটো হৈছে গাইছ মই ধৰিছোঁ চক চক এইফালে ব্ৰইলাৰ আছে গাইছ খাই দি দিয়া ক্লাব এইফালে সাগৰ আছে নাই ব্ৰইলাৰ নাই তই মৰমত মাতিছোঁ ব্ৰইলাৰ দে যাবি এতিয়া আমি ডাইৰেক্ট ঘৰত যাওঁ নে কি যো তো আহি পালোঁ গাইছ ডাইৰেক্ট মই ধৰিছোঁ পৰা ঘৰত এতিয়া মানে মই ধৰিছোঁ দি গৈছিলোঁ গাইছ সীমান্তৰ কামত গৈছিলোঁ কি কামটো গম পাইছি দে এতিয়া মানে ডাইৰেক্ট ৰঙিয়াত যাওঁ এই অলছি মানে গাইছ কি ক'ম আৰু দিনটো এনেকৈ অলপ ভুটানতে যায় আৰু বেয়া ভাল লাগিছে গাইছ চৰি বেয়া চেয়া নাপাব এতিয়া যাওঁ আৰু ডাইৰেক্ট ৰঙিয়াত কিয় যাম কিয় যাম ৰঙিয়াত ই বোলে আজি দে আর আমার এগুলো নাই না এনে যাও দে তো উঠি গেলো গাইস ই রিক্সাত এফলে আছে বহুলটা আইডি দিয়ে এটা এফলে টিকু আছে কি কবি আপোনাকা এলে ফোন আই দিন বনা মই বারো গাইস তোর বলে কিবা কি আছে তোর প্র্যাকটিক্যাল আছে বলে দে স্কুল যাব আমিও আমি মারো বহুলটা যাবি দে যাবি চলে গো তো গাইছ আহি পালোঁ ৰঙিয়া এতিয়া মানে এনেই অলপ চাওঁ আৰু কি কৰোঁ কি নকৰোঁ বেলেগ আকৌ ইমান এটা ইম্পৰ্টেণ্ট কাম নাই আৰু এতিয়া চাওঁ আৰু কিবা কাম আছে মোৰ কাম নাই গাইছ ইয়াৰ কাম আছে কি কাম দেখাই আছোঁ আপি চাপি লগ কৰা কাম নহয় গাইছ দেখাই আছোঁ আৰু তো আহি পালোঁ ডাইৰেক্ট বেলেগ কাম মানে বিশ্বাস কৰি কিনে পুৱাৰ পৰাই চাওঁ নাই তো গাইস আমি চিংড়ি দেখা ওলাই আহিলো এফালে আছে ভাইয়া দে হাল্লা লাগে হাল্লা কি কবি আছে এফালে আছে নীলকমল এইফালে দৃষ্ট এইফালে ভাইৰ নাম বা কি দে তোৰ কলেজত দিছিলি নেকি কলেজত গেলো পৰীক্ষা চলি আছে ঠিকে আছে দে তো এইবাৰ যাই আছোঁ মোৰ কাৰণে এটা চোলা চাবা এতিয়া ক'ত চাম চোলা চব দেখাই আছোঁ গাইছ চাই ৰাখ খালি তো এইবাৰ আহিলোঁ গাইছ ডাইৰেক্ট ভিমাৰ্ট তাতে ভিমাৰ্টত মানে কাপোৰ চাম তো ডাইৰেক্ট সোমাই কিনে দেখাই আছোঁ লৈ দিওঁ নেকি তো গাইছ আহিছিলোঁ আহি থাকোঁতে এতিয়া ধুবাদাক লগ পালোঁ এফালে আছে ধুবাদা ধুবাদা কি কি কৰিছ দিলে কমত দিবে না কিবা কিবি বাকী কেনে খবৰ চবৰ ভাল মানে অলপমান মনটো বেয়া বিহু চিহুটো খাব নামাতিলে তো গাইছ বঢ়িয়াকৈ ৰঙিয়াৰ পৰা আহি গ'লোঁ এতিয়া মানে ডাইৰেক্ট হৈছে এতিয়া ভিডিঅ'টো বেছি দেৰি নকৰোঁ আৰু এইফালে মোৰ দেখা এটা আছে বৈদ্যুতিমূৰত ভিডিঅ'টো ইয়াৰ চাওঁ চাবি দে এইফালে খাবি নেকি কি আছে নাই মই বাদ দিলোঁ এই বস্তুটো মই বাদ দিলোঁ কি আছে আজিকালি চিগনেচাৰ হাউচ ভগাৰ মানুহ নে চলি চিগৰ মানুহ আমি ভাই তো চাহ চিগৰ খালি মুখৰ পৰা বাচন থাকে আৰু সৰু সৰু মানুহ চিঞৰে সৰে ভাই তহঁতে এতিয়া ডাঙৰ মানুহ হৈছে এই গাইছ অলপ চাল দিছোঁ চিগনেচাৰ হ'ব বুলি মোৰ চিগনেচাৰ হ'ব ক'ত পইচা থাকে গাইছ তই নিজে কৈছোন না মোৰ কিবা ইনকাম আছে এনেই অলপ চাল দিছোঁ আৰু গাইছ ভিডিঅ'টো বেছি দীঘল নকৰোঁ
মানে কি গাইছ আজি ভিডিঅ'টো ইহেঁতি আছিল যদি ভাল পালে লাইক কমেণ্ট কৰি